1939 চনৰ 1 নৱেম্বৰত থানেশ্বৰ বড়ো ছাৰ জন্মগ্ৰহণ কৰিছিলে আৰু সেই সময়ত বড়ো জনগোষ্ঠীৰ বিভিন্ন ভাষা সংস্কৃতি সকলো দিশবিলাক এটা সঠিক পথত আগবঢ়াবৰ কাৰণে বড়োসকলৰ প্ৰথম যিটো শ্ৰেণীৰ চিন্তাবিদসকলে কাম আৰম্ভ কৰিছিলে। পৰৱৰ্তী সময়ত তেখেতে এজন শিক্ষাবিদ হ'ল আৰু সেইখিনি সময়ত বড়ো সাহিত্য সভাৰ লগত থাকি বড়ো ভাষা সংস্কৃতি কেনেকৈ আগুৱাই লৈ যাব লাগে ইয়াত এটা নেতৃত্ব বলিষ্ঠ এটা নেতৃত্ব দিছিলে। কিন্তু পৰৱৰ্তী সময়ত তেখেত ৰাজনীতিত আহিল, MLA হ'ল, মন্ত্ৰী হ'ল। সেইখিনি সময়তো আমাৰ ভাষা সংস্কৃতি বিভিন্ন কথাবিলাক আগবঢ়াই লৈ যোৱাৰ কাৰণে তেখেতে সদায় প্ৰয়াস কৰিছিলে। আৰু আজিৰ সময়ত ৰঙিয়া যিটো সমষ্টি আছে বা ৰঙিয়া যিটো টাউন আছে বা ৰঙিয়া অঞ্চল আছে, ইয়াত তেখেতে দায়িত্ব লৈ পেলাই প্ৰথম আৰ্কিটেক্ট হিচাপে ৰঙিয়া অঞ্চলটো আগুৱাই নিয়াৰ কাৰণে ইয়াত অফিচ আদালত স্থাপন কৰাৰ কাৰণে বড়ো ছাৰে যিখিনি কাম কৰিছে নিস্বাৰ্থকভাৱে বহুত ভালকৈ কৰি থৈ গৈছে। আৰু ইয়াৰ কাৰণে আজি তেখেতৰ এই যিটো আমাৰ শেষ এটা দায়িত্ব সকলোৰে যে এটা তেখেতক সন্মান দিয়াৰ কাৰণে ইয়াত সকলো আহিছে। অসমৰ মন্ত্ৰীসকল আহিব, স্পীকাৰ ডাঙৰীয়া আহিছে অসমৰ এছেম্বলিৰ, ইয়াত সকলো বাথৌৰ পৰা আদি কৰি চব ইয়াত আহি পাইছে নেতৃবৃন্দই। আৰু আমি তেখেতক অন্তৰৰ পৰা শ্ৰদ্ধা জনাইছোঁ, স্বৰ্গত যাতে সদায় শান্তিৰে থাকে। আৰু এনেকুৱা পবিত্ৰ হৃদয়ৰ মানুহ পৃথিৱীত জন্ম পোৱাৰ কাৰণে পৃথিৱীখন সুন্দৰ হয়। আৰু বড়ো ছাৰে যাতে সদায় শান্তিৰে থাকে। আৰু তেখেতৰ সুপুত্ৰী তেখেতে এৰি থৈ গৈছে, তেখেতৰ পুত্ৰীজন যাতে সুস্থ শৰীৰ সুস্থ মন লৈ অনাগত দিনত তেখেতৰ বিদায় লোৱাৰ পিছতো ভালকৈ থাকিব পাৰে ইয়াৰ কাৰণে আশীৰ্বাদ কৰে। আৰু বড়ো ছাৰৰ প্ৰতি যিটো শ্ৰদ্ধা এইটো অকল আজিয়ে নহয়, অনাগত দিনতো আমি শ্ৰদ্ধাটো জনাই যাম। মই ৰঙিয়া টাউন কমিটিক অনুৰোধ কৰিছিলোঁ যে ৰঙিয়া টাউনত এটা ভাল স্থান দিব লাগে য'ত বড়ো ছাৰৰ প্ৰতিমূৰ্তি এটা স্থাপন কৰিব আমি সকলো বিচাৰোঁ। আৰু ইয়াৰ কাৰণে আমিয়ে চব দায়িত্ব ল'ম, কিন্তু খালি ৰঙিয়া টাউনৰ মাজত যাতে অলপ ভূমি আবণ্টন দিলে বড়ো ছাৰৰ এটা প্ৰতিমূৰ্তি তাত স্থাপন কৰা হ'ব। আৰু মই সকলোলৈ ধন্যবাদ জনাইছোঁ। আৰু যোৱা 2-3 দিনৰ পৰা বহুত নেৰানেপেৰা বৰষুণ দি আছে, তথাপিতো আমাৰ অভ্যৰ্থনা সমিতিৰ চেয়াৰমেন ডাঙৰীয়া, দায়িত্বত থকা সকলো বিষয়ববীয়াসকলে খুব সুন্দৰকৈ সজাইছে। মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ।